দাদা আপুনি অলপ কেপচিকামৰ বিষয়ে ক'ব নেকি? কেপচিকাম খেতি কেনেকৈ কৰিব লাগে, কি প্ৰফিট ক'লে অলপ ভাল পালোঁ হয়। তাৰমানে কেপচি হ'ল আপোনাৰ ধৰি লওক আজি চব যিহেতু নতুনত্ব আহি গ'ল, গতিকে আমাৰ অসমত কেপচি আগতে মানুহে বাহিৰৰ পৰা আনিব লগা হৈছিলে, এতিয়া আমাৰ অসমৰ বহুত যুৱকে কৰি আছে আৰু এইটো খেতি মই প্ৰথমে কৰাইছিলোঁ ইয়াত। তো 1 বিঘা মাটিত মিনিমাম 1 পৰা 2 লাখ টকা সিহঁতে বিক্ৰী কৰে। তো আপোনাৰ তাত খৰচা হয় আপোনাৰ ধৰি লওক 40,000 মান হয় অপেনিঙৰ পৰা এণ্ডিংলৈকে, য'ত আপোনাৰ 40,000 খৰচা কৰি 1.5 লাখ 2 লাখ টকা পায়। তাত এইটো আপোনাৰ বেছি দিন নালাগে, আপোনাৰ 60 ডেইজৰ পৰা মাল আহি যায়। তো আছে, যদি আপোনালোকে চাব বিচাৰে এদিনাখন আহিব, মই খেতি দেখুৱাই দিম। তো মুঠতে ভাল ৰিজাল্ট এটা আছে আৰু আপোনাৰ ইনকামো ভাল, কাৰণ আগতে মেঘালয়ৰ পৰা আনিব লগা হৈছিলে এই কেপচিটো, এতিয়া মানুহে আমাৰ ইয়াতে পায়। মই এইবাৰ আপোনাৰ কেপচিকাম 3 বিঘা মাটি কৰাইছোঁ। তো আপুনি আৰু অসমৰ যুৱকসকলে কি ক'ব বিচাৰিব? মই মানে এইটোৱে বিচাৰিছোঁ, আমাৰ নৱ প্ৰজন্মই যাতে উন্নত জাতৰ খেতি কৰে, খেতি কৰি পেলাই নিশ্চয় তাত লাভৱান হ'ব। গতিকে মুঠতে উন্নত জাতৰ যিয়া কৰে উন্নত জাতৰ কৰিব লাগে আৰু মানে ভাল ভেৰাইটি কৰিব লাগে, মই এইখিনি ক'ব বিচাৰিছোঁ।